মুকনাজ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আনাৰসৰ একদম সহজতে ঘৰতে কম খৰচত বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে এনেকৈ এইটো বনাই বহু দিনলৈকে সংৰক্ষণো কৰিব পাৰে। ৰুটি, লুচি নাইবা ব্ৰেডৰ লগতো এনেকৈ খাব পাৰে। আহকচোন চাওঁ মই আজি কেনেকৈ এই আনাৰসৰ ৰেচিপিটো বনাইছোঁ আৰু আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা পায় মোক জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। আনাৰসৰ জেলি বনাবৰ কাৰণে ইয়াত মই 2টা আনাৰস লৈ লৈছোঁ আৰু এইকেইটা হোলীৰ বন্ধত শিলচৰলৈ যাওঁতে মেঘালয়ৰ পৰা আনিছিলোঁ। প্ৰায় 4টা আনাৰস আনিছিলোঁ। ভাবিলোঁ 2টাৰ ইয়াতে জেলি বনাই থৈ দিওঁ আৰু এনেকৈ খাবলৈ ভাল হয়। এতিয়া আনাৰসকেইটা খুব ভালদৰে কাটি ল'ম। যিহেতুকে আনাৰৰ বাকলিবোৰ অকণমান ডাঠকৈ কাটিব লাগে, ভিতৰত থকা এই কাঁইটবোৰ ভালদৰে কাটি ল'ম। এয়া আনাৰস 2টা খুব ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া এইখিনি মাজতে ফালি ভিতৰৰ যিডাল ডিলা থাকে সেইডালো মই এৰুৱাই ল'ম। এনেই খাব পাৰি, কিন্তু জেলি বনালে সেই ডিলাডাল আঁতৰাই দিলে বেছি ভাল লাগে। এইখিনি এতিয়া কাটি লৈছোঁ। আৰু আনাৰসখিনি মই সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি কাটি ল'ম। দুটা আনাৰসৰ প্ৰায় ইমানখিনি হৈ গৈছে, প্ৰায় 1 কিলোমান হৈ গৈছে আৰু এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত খুব মিহি পেষ্ট এটা কৰি ল'ম। এতিয়া গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ আৰু পেষ্ট কৰি থোৱা এই আনাৰসখিনিও এতিয়া কেৰাহীখিনিতে দি দিম আৰু অকণমান গৰম হোৱালৈকে বা উতলি অহালৈকে এইখিনি মই লৰাই থাকিম। আনাৰসখিনি লাহে লাহে উতল আহিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত মই এই কাপটোৰ জোখেৰে 1 কাপ চেনি দিছোঁ। চেনিটো আনাৰসৰ হিচাপতেই দিব পাৰিব, কাৰণ যদি আনাৰসটো মিঠা থাকে চেনিটো কমকৈ দিলেও হৈ যাব। মোৰ এটা আনাৰস অকণমান মিঠা আছিলে, এটা অকণমান টেঙা আছিল আৰু সেইকাৰণে মই ডাঙৰ কাপটোৰ জোখেৰে 1 কাপ দি দিছোঁ। চেনিখিনিয়ে লাহে লাহে কেৰামেল হ'বলৈ আৰম্ভ কৰিছে আৰু কালাৰটো সলনি হ'বলৈ আৰম্ভ কৰিছে। দেখিছেনে? অকণমান ৰঙচুৱা টাইপৰ হৈছে আৰু চেনি আৰু আনাৰসৰ গোটেই পানীখিনি শুকাই যোৱালৈকে এইখিনি মই কম জুইত লাহে লাহে ভাজি থাকিম। লাহে লাহে এইখিনি গোটা হ'বলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত মই এফাল নেমু ৰস দি দিম। নেমু ৰস দিলে এইটো খাবলৈ সোৱাদ হোৱাৰ লগতে আনাৰসখিনি বহুত দিনলৈকে ভালে থাকে। আনাৰসৰ জেলিটো এতিয়া প্ৰায় হৈ গৈছে। কেৰাহীৰ পৰা লাহে লাহে এৰি আহিবলৈ আৰম্ভ কৰিছে আৰু পানীবোৰো শুকাই গৈছে। এইখিনি এতিয়া মই প্ৰায় আৰু 5 মিনিটমান সময় কম জুইত ৰাখি থৈ দিম। দেখিছেনে কি ধুনীয়া হৈছে আনাৰসৰ এই জেলিখিনি। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হোৱালৈকে ৰৈ দিম। এইখিনি ঠাণ্ডা হৈ গৈছে আৰু এতিয়া এইখিনি মই বটলত ভৰাই থৈ দিম। এনেকৈ আপোনালোকে বহুত দিনলৈকে ফ্ৰিজত থৈ পেলাই খাব পাৰিব। আনাৰসৰ এই জেলিটো খাবলৈ অত্যন্ত সোৱাদ হয়। সৰু ল'ৰা ছোৱালীবিলাকেও এনেকৈ খাই খুব ভাল পায়। দেখিছেনে কিমান ধুনীয়া হৈছে। ঘৰতে বনোৱা আনাৰসৰ এই জেলিটো খাবলৈও সোৱাদ হয়। মোৰ 2টা আনাৰসৰ 4টা সৰু সৰু বটলত 4 বটল হৈছে। দেখিছেনে কিমান কম খৰচতে এই আনাৰসৰ জেলিখিনি ঘৰতে বনাই খাব পাৰি।